Won't you take me home? Give me wings to fly. We can run away. নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। তো আজি যিহেতু স্বাধীনতা দিৱস ইণ্ডিপেণ্ডেন্স ডে, তো আমি ইয়াৰ উপলক্ষে এটা ৰাইড কৰি আছোঁ। তো আমাৰ ডেষ্টিনেশ্যনটো আমি টাৰ্গেট কৰি আছোঁ যে আমি নৰনাৰায়ণ সেতুলৈকে যাম বুলি, কিন্তু আৰু তাৰ আগত যাওঁনে নাযাওঁ নাজানো, তাত যাই পেলাই গম পাম যে আগলৈ যাওঁনে নাযাওঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো আজি আমাৰ দেশ ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱাৰ ৭৫ বছৰ হ'ল। মই সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। হেপী 75 ইণ্ডিপেণ্ডেন্স ডে টু অল। আৰু এয়া চাওক, বহুতে চাইকেল ৰাইড কৰি আছে এই ইণ্ডিপেণ্ডেন্স ডেৰ উপলক্ষে। মোকো চাইকেল ৰাইড কৰিবলৈ ৰংমন মাতিছিল, কিন্তু মই তেওঁৰ লগত আহিব নোৱাৰিলোঁ, কাৰণ যিহেতু মই চাইকেল ৰাইড কৰিবলৈ যদি আহিলোঁ হয় তেন্তে মই ভিডিঅ' বনাব নোৱাৰিলোঁ হয়, কাৰণ মই আগতে কৈছিলোঁ যে আপোনালোকক মোৰ মোবাইলটো বেয়া হৈছে আৰু এইটো ভিডিঅ' মই মোৰ বন্ধুৰ মোবাইলতে বনাই আছোঁ। আৰু আমি আহি পালোঁ মাকুৰি। এইফালে হৈছিল ৰাভা আছাম কালচাৰেল ফেষ্টিভেল। আৰু আমি যিটো ৰাস্তা দি গৈ আছোঁ এইটো এটা 4 লাইন ৰোড হ'ব, এক্সপ্ৰেছৱে। এইফালে কনষ্ট্ৰাকশ্যন চলি আছে মোৰ লেফ্ট ছাইডৰ ফালে, আপোনালোকে চাওক। আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই বঙাইগাঁও ৰোড। আগতে আহিলে খালি গোৱালপাৰাৰ ফালে গৈছিলোঁ, তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ। বহুতেই ভাল লাগিছে আহি। আমি নৰনাৰায়ণ সেতু পাম আৰু লাহে লাহে গৈ আছোঁ। আৰু এইফালে চাওক ৰেলৱে ট্ৰেক আছে, আপোনালোকে চাই থাকক। আৰু এজ এ চিটিজেন অফ ইণ্ডিয়া, আজিৰ দিনটো আমাৰ সকলোৰে কাৰণে এটা স্পেচিয়েল ডে হয়। আৰু আজিৰ দিনটোত মই এটা গুড নিউজ পালোঁ। কি গুড নিউজ পালোঁ আপোনালোকক কৈ আছোঁ। আৰু গুড নিউজটো হ'ল যে আমাৰ যিহেতু চেনেলটো জিমানছ ব্লগছ, তো চেনেলটো আমাৰ বুলিয়ে কৈছোঁ। তো এইটো চেনেলত আজি ফাইনেলি আমাৰ 1K ফেমিলি 1000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল। আৰু আপোনালোকক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আজি যিখিনি এচিভ কৰিছোঁ সকলোখিনি আপোনালোকৰ ছাপৰ্ট, মৰম আৰু ভাল পোৱাৰ কাৰণেই এচিভ কৰিব পাৰিছোঁ। আৰু আশা কৰোঁ যে আপোনালোকে ইন ফিউচাৰো এনেকৈ মৰম দি যাই থাকিব আৰু ছাপৰ্ট কৰি যাই থাকিব। আৰু আজি মই বহুতেই হেপী, কাৰণ যিহেতু আজি ইণ্ডিপেণ্ডেন্স ডে হয় আৰু এই স্পেচিয়েল ডেতে আজি আমাৰ 1K ফেমিলি কমপ্লিট হৈ গ'ল। আৰু এয়া নৰনাৰায়ণ সেতু, আমি ফাইনেলি আহি পালোঁ। এতিয়া দলঙৰ মাজেৰে গৈ আছোঁ আৰু অলপ আগত গৈ ৰুই দিম। আৰু এয়া ৰাস্তাই ৰাস্তাই মাজে মাজে বহুত মানুহে ৰৈ আছে। চাইকেল লৈ অহাবিলাক আছে, বাইক লৈ অহাবিলাক আছে, ফটো উঠি আছে সকলোৱে। আৰু এয়া ব্ৰহ্মপুত্ৰখিনি দেখুৱাইছোঁ আপোনালোকক। তো গাইজ, আমি ফাইনেলি আহি পালোঁ নৰনাৰায়ণ সেতু। এয়া চাওক মোৰ পিছফালে ব্ৰহ্মপুত্ৰ, আৰু আপোনালোকক এতিয়া 360 ভিউ দেখুৱাই দিছোঁ। আৰু এতিয়া আমি আগলৈ গৈ আছোঁ, আগলৈ ব্ৰিজটো পাৰ হৈ গৈ আছোঁ। আৰু আমি নৰনাৰায়ণ সেতু পাৰ হৈ এতিয়া গৈ আছোঁ যোগীঘোপা বটানিকেল পাৰ্ক চাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, একদমবাৰে স্কিপ নকৰাকৈ। পাৰ্ক কৰি থলোঁ আমাৰ বাইককেইটা, আৰু আমি এতিয়া আমাৰ বাইককেইটা পাৰ্ক কৰি থৈ গৈ আছোঁ পাৰ্কৰ ওপৰলৈ। পাৰ্কটো পাহাৰৰ ওপৰতহে আছে, তো খোজকাঢ়ি যাব লাগিব। তো গাইজ, আমি ফাইনেলি আহি পালোঁ যোগীঘোপা বটানিকেল পাৰ্ক।
আৰু ইফালে পিছফালে ধুনীয়া ব্ৰহ্মপুত্ৰ আছে আৰু ইয়াৰ পাৰ্কৰ 360 ভিউ দেখুৱাই দিছোঁ আপোনালোকক ইয়াৰ পাহাৰৰ ওপৰত আছে পাৰ্কটো আৰু এই পাৰ্কৰ ওচৰতে আছে বিশাল ব্ৰহ্মপুত্ৰ বহুত ভালকৈ দেখা পায় পাহাৰৰ ওপৰৰ পৰা আৰু সেইখিনিত চাওক সেইখিনিত ডাঙৰ শিলত ডাঙৰ পাথৰত মানুহে ফটো উঠি আছে ফটো শ্বুট কৰি আছে তো আমি তাৰলৈকে নাযাওঁ আৰু বহুত দূৰ আছে আৰু আমি বঙাইগাঁৱৰ ফালে গৈছিলোঁ মই যাই থকাৰ সময়ত ভিডিঅ' নবনালোঁ এতিয়া উভতি গৈ আছোঁ আকৌ ঘৰৰ ফালে আৰু আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক কোনো এটা পাৰ্টিকুলাৰ ঠাই ভালকৈ নেদেখুৱালোঁ কাৰণ আমি যিহেতু ৰাইডতহে আহিছিলোঁ তো ৰাস্তাই ৰাস্তাই গৈ য'ত যিখিনি ভাল ঠাই দেখা পালোঁ সেইখিনিয়ে দেখাবলৈ চেষ্টা কৰিলোঁ সম্ভৱ হ'লে আৰু কেতিয়াবা আহিম আৰু আপোনালোকক যোগীঘোপাৰ বটানিকেল পাৰ্ক আৰু নৰনাৰায়ণ সেতু এইকেইটা মানে ভালকৈ এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম এতিয়া উভতি যোৱাৰ সময়ত আপোনালোকক দেখুৱাই দিছোঁ ব্ৰহ্মপুত্ৰ আৰু আমি আহাতে আহিছিলোঁ আগিয়া দি আৰু এতিয়া উভতি যোৱাৰ সময়ত আমি বেলেগ এখন ৰাস্তা দি যাম তো এটা ঠাই আছে বোলে কাৰুৱাবাসা ঠাইৰ নাম তো তাত বোলে এটা ডাঙৰ চাহপাত বাগান আছে মই আগতে দেখা নাই তো তাৰ মাজেদি যাম চাহপাত বাগানৰ মাজেদি তো চাহপাত বাগানটো কিমান ডাঙৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু এইখিনি ঠাই বহুতেই ভাল লাগিছে তো ফটো উঠাৰ ইচ্ছা আছিল কিন্তু এতিয়া আমি নৰখোঁ আৰু কাৰণ ইয়াত ৰখিলে আৰু বহুত দেৰি হৈ যাব আমাৰ উভতি গৈ আছোঁ আমি এতিয়া নৰনাৰায়ণ সেতুৰ পৰা তো বাই বাই নৰনাৰায়ণ সেতু বাই বাই ব্ৰহ্মপুত্ৰ আৰু এয়া চাইকেল ৰাইড কৰিব অহাকেইটাও উভতি গৈ আছে আৰু এতিয়া আপোনালোকক ডাইৰেক্টলি দেখুৱাইছোঁ চাহপাত বাগান কাৰুৱাবাসাৰ চাহপাত বাগান বহুত ডাঙৰ হয় চাহপাত বাগানটো আৰু শুনিছোঁ যে এই চাহপাত বাগানটো এটা মালিকৰে হয় আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মই আৰু আপোনালোকে মোক এনেকৈ ছাপোৰ্ট কৰি যাই থাকিব আৰু মই আপোনালোকক এনেকৈ ভাল ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো অল প্ৰেছ কৰি দিব কাৰণ সেইটো প্ৰেছ কৰি দিলে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে ন'টিফিকেশ্যন পাই যাব আৰু ডাইৰেক্টলি মোৰ ভিডিঅ'টো চাবলৈ পাব আৰু মই আজি ঘূৰি ফুৰা ঠাইখিনিত উঠা ফটোকেইটা ইনষ্টাগ্ৰামত আপলোড দিছোঁ মোৰ ইনষ্টাগ্ৰাম একাউণ্টৰ লিংকটো মানে আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে চেক কৰি চাব পাৰে আৰু ভাল লাগিলে ফ'ল' কৰিব ইনষ্টাগ্ৰামত আৰু মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে সামৰিছোঁ যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলত ভিডিঅ' চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ